গাইছ আপোনালোকে গম পাইছে মানে থাম্বনেইল দেখি পেলাই মই আজি ভিডিঅ' দিম মানে ক'তো যোৱা নাই, মই ব্লগ দিয়া নাই। তো আজি ভিডিঅ'টো মানে মই কেইটামান আপোনালোকে কথা ক'ম মানে মেট্ৰিক এক্সাম লৈ। তো এক্সাম আছামিছ এক্সাম মানে যিটো আছিলে কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰটো কিয় মানে ফাজিল হৈছে মানে কুৱেশ্যন পেপাৰটো আপোনালোকে গম পাইছেই। তো কিছুমানে হয়তো গম পোৱা নাই মানে এতিয়া যিকোনো মানে কুৱেশ্যন পেপাৰ মানে অতি সোনকালে মানে ফাজিল হৈ যায়, বা ধৰি লওক এইটো মানে ফাজিল হৈছে, সেইটো ফাজিল হৈছে। আৰু কেইদিনমান আগতে মই শুনিছোঁ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ ফাজিল হৈছে। মানে এনেকুৱা কৰিব নালাগে। কি মানে হৈছে আমাৰ ধৰি লওক আমাৰ যিকোনো মানে HSৰ এক্সামটো যিটো আছে HS এক্সাম, সেইটো মানে এক্সামটো লৈ পেলাই মানে ইমানো হেৰি নাই। আৰু যিটো মেট্ৰিক পৰীক্ষা আছে সেইটো মানে আমি চবেই মানুহ বেছি গুৰুত্ব দিওঁ মানে যিকোনো, কিন্তু নিয়মতে মানে এই যিটো মেট্ৰিক পৰীক্ষা হয় এইটো মানে চাৰ্টিফিকেট যিটো মাৰ্কশ্বিট আছে, সেই মাৰ্কশ্বিটটো মানে আপুনি যিকোনো কামত মানে বেছি হেৰি নাই মানে ইম্পৰ্টেণ্ট নাই। কিন্তু HS এক্সাম যিটো মানে হেৰি আছে মাৰ্কশ্বিটটো আছে, এইটো মানে আপোনাৰ যিকোনো ক্ষেত্ৰত আপুনি যিকোনো ক্ষেত্ৰত মানে ব্যৱহাৰ কৰিব বিচাৰে যদি আপোনাৰ এই মাৰ্কটো মানে বেছি মানে প্ৰয়োজনীয় হয়। কিন্তু HS যিটো আৰু যিটো মেট্ৰিক এক্সামৰ যিটো হেৰি আছে মাৰ্কশ্বিট আছে, এই মাৰ্কশ্বিটটো মানে ইমানো হেৰি নাই। কিন্তু মানুহে শুনিব বিচাৰে যে এই ল'ৰাটো বা এই ছোৱালীটো কিমান মেট্ৰিকত কিমান পাৰ্চেণ্ট পাই মানে হেৰি হৈছে, পাছ কৰিছে, আৰু কি ডিভিজন পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড ডিভিজন পাইছে, মানে বেছিভাগ এইটোৱে শুনিব, ৰিজাল্ট মানে শুনিব বুলি মানে বহুত হেৰি কৰে আৰু এই বেলেগ কিন্তু একোৱে হেৰি নাই। কিন্তু আজিকালি মানে যিকোনো এইটো কাৰণে মেট্ৰিক এক্সামটো যিটো আছে মানে বহুত মানে হেৰি ওলাইছে। দুদিন পিছে থানাত কুৱেশ্যন পেপাৰ থানাত থাকোঁতে মানে দুদিন পিছে মানে ফাজিল হয়, এইটো ফাজিল হৈছে, সেইটো ফাজিল হৈছে। কিন্তু আপোনালোকে নিজে চিন্তা কৰক মানে এনেকুৱা হ'ব আজিৰ ভিডিঅ'টো ইমানে আছিলে। বিশেষকৈ মানে কথাখিনি আপোনালোক জনাবলৈ চেষ্টা কৰিছোঁ। তো আজি মানে যিমান পাৰিছোঁ মানে জনাবলৈ চেষ্টা কৰিছোঁ। আপুনি মানে ধৰি লওক কুৱেশ্যন পেপাৰটো থানাত থাকে, থানাৰ পৰা মানে কেনেকৈ মানে ভাইৰেল হয় আপোনালোকে এবাৰ চিন্তা কৰক। থানাৰ পৰা যদি কুৱেশ্যন পেপাৰ ভাইৰেল হয় তেনেহ'লে ক'ৰ পৰা ভাইৰেল মানে নহ'ব, আপোনালোকে সেইটোৱে চিন্তা কৰক। কিন্তু মই যিমান পাৰিছোঁ মানে চেষ্টা কৰিছোঁ এই ভিডিঅ'টো মানে আপোনালোকক মানে কথাটো জনাবলৈ চেষ্টা কৰিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানে আছিলে। তো মোৰ মতে মানে মেট্ৰিক এক্সামটো উঠাব লাগে। আৰু মানে স্ক্ৰীণত দেখা পাইছে আপোনালোকে মানে মই দিছোঁ মানে আমাৰ হিমন্ত মামা মানে টুটকৈ মানে মেছেজটো দিছে মানে কিবা কাৰণত মানে কুৱেশ্যন পেপাৰটো ফাজিল হৈছে। তাৰপিছত এতিয়া মানে চেবাক মানে আকৌ অনুৰোধ কৰিছে মানে এক্সামটো মানে আকৌ পিছত মানে ল'বলৈ চেষ্টা কৰিছে। ইমানে আছিলে তো আজিৰ ভিডিঅ'টো। থেংক ইউ।